Hello everyone and welcome back to my YouTube channel. মই এতিয়া ক'ত আহিছো গুৱাহাটী পালো আহি কাৰণ আজি আকৌ গুৱাহাটীত অহা কাম আছিল কালিও আছে আজি এই পুনমৰ মামা ঘৰত আহিলো এতিয়া পালো আহি তাৰ মানে কালি এখন খেল আছে সেই খেলৰ বাবে আজি আৰু কি দিছে হে চাকচোন তাৰ পিছত ইয়াত দিছে আকৌ এইটো আছে টুপি দিছে তাৰ পিছত আৰু কি দিছে এনাৰ্জি টেবলেট এইটো এনাৰ্জি টেবলেট চাগে দিছে এইবোৰ দিছে এইটো আৰু ইয়াত দিছে উইস্পাৰ আৰু এই মামীজনী এইজনীয়ে মামীজনী আৰু আপোনালোকে চাই থাকিব মোৰ ভিডিঅ'বোৰ নোচোৱাকৈ নাথাকিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব লগতে ছাবস্ক্ৰাইব কৰি দিব আৰু এতিয়া আমি বজাৰলৈ ওলাই যাওঁ অলপ ওচৰৰ পৰাই আহোঁগৈ আৰু এতিয়া আহি পালোঁ এইটো ফলৰ দোকান এইটো আৰু আপোনালোকে গুৱাহাটীখন চাওক আধা আধি গুৱাহাটী চাব পাৰে নিব আহিছোঁ এয়াৰপৰ্ট চেপে আহিছোঁ লোকেল চৰাই ব্ৰইলাৰ 6 মাইল ব্ৰিজ মিছল চানা ভালকৈ বনাই দিব দেই অলপ জ্বলাকৈ কৈ দিব দেই কিমান পপটো খাই ভাল এইটো নালাগে মুড়িকেইটা নালাগে আৰু আমি ইফালে সোমাই আহি গ'লোঁ কৃষি সঞ্চালকালয় বোলে অফিচটোৰ নাম লাইটৰ পোহৰ হৈ আছে গুড মৰ্ণিং মই এতিয়া কালি আকৌ খাই বৈ শুই গ'লোঁ উঠাব নোৱাৰিলোঁ ভিডিঅ'টো আৰু আজি ৰাতিপুৱা 3টা বজাতে 3:30 বজাতে আহিছোঁ আমাৰ 21 কিলোমিটাৰ হৈ গৈছে মই এপাক এৰি দিলোঁ তাৰপিছত এতিয়া 5 কিলোমিটাৰ পুনম বৰ্ডলৈ দৌৰি আছে ষ্টাৰ্টিং পইণ্ট সেইটো হয় মই ইফালে আছোঁ আহি বেগ থৈ দিয়া ঠাইত আৰু এইকেইটা ভাইটিকেইটা ইয়াতে আছে কাৰণ সকলোকে দিছে মেডেল ফিনিচিং কৰা পাৰ্টিচিপেট কৰা সকলোকে দিছে পুনমে কেই নম্বৰত সোমালে 6-7ত সোমালে নেকি পুনমে 5 কিলোমিটাৰ মেডেল আৰু এই কণমানিজনী ইমান ধুনীয়াকৈ দৌৰিছে 5 কিলোমিটাৰ ফাৰ্ষ্ট মেডেল লৈছে ডাঙৰৰ লগত দৌৰি তাই ফাৰ্ষ্ট হৈছে আৰু মই সুধিলোঁ নামটো সোধাত তাই নমস্কাৰ দি ইমান ধুনীয়াকৈ জ্যোতিকা বৰদলৈ বুলি কৈছে আমাৰ ডিষ্ট্ৰিক্ট মৰিগাঁৱৰ হয় গেৰুৱাৰ হয় ছোৱালীজনী দেউতাকে সৰুৰ পৰা প্ৰেক্টিছ কৰাই ক'ৰবাত মাৰাথন হ'লে খেল হ'লে লৈ যায় আৰু মই ভইচটো
বেকগ্ৰাউণ্ড ভইচ কৰি দিছোঁ কাৰণ গান বজাই আছিলে সেইকাৰণে। আৰু ইফালে মই সৰু সজাই ভিতৰ ফালে সোমাই আহিছোঁ। আৰু ইয়াতে আকৌ ৰাতিপুৱা আৰু সন্ধিয়া ল'ৰা ছোৱালীবোৰক প্ৰেক্টিছ কৰায় তেনেকৈ এইবোৰ হয়। যেতিয়া 8টা বাজিছে 8-9টা বজালৈকে প্ৰেক্টিছ কৰাই থাকে তেনেকৈ খেলুৱৈবিলাকক। আৰু এইখনে হ'ল গেট নম্বৰ 4, ইফালেদি সোমাই আহিছোঁ। এইটো পানী দি থৈছে বনখিনি, তেতিয়াহে হৈ থাকিব ন। এইটো গজালো ইমান ধুনীয়া বন পাৰি দিছে। চাহ এয়া লৰিয়ে আছে চাহ। তাৰমানে তলত কিবা আছে, ইয়াৰ ওপৰে দি দিছে বুজিছ, সেইকাৰণে পানী দি দিছে নহয়। Number 5038. Juri Deka, please come forward. Her timing is 25 minutes 51 seconds. The fourth prize goes to Dharmi Gaur, number 5049. And her timing is 25 minutes 11 seconds. Second prize, Dharmi Gaur. Third prize goes to Asanta Gaur, number 5047. And her timing is 24 minutes 37 seconds. The second prize goes to Nangkyo Suki Slong, number 5067, and our timing is 24 minutes 22 seconds. And the first prize goes to Jyotika Bordoloy, and her number is 5061. Our timing is 23 minutes 30 seconds. এইফালে হৈছে প্ৰাইজ দিয়া, আৰু এয়া হৈছে সৰু সজাই গেট আদৰণি বুলি লিখা আছে ইফালে। আৰু কেতিয়ালৈকে আহিব পাওঁ ঠিক নাই। কি ব্ৰেকফাষ্ট কি দিছে চাওঁ, দেখাই দে উলিয়া। কেলা আৰু আণ্ডাটো ওলাই ললি। আমি এতিয়া সৰু সজাই ষ্টেডিয়াম এৰিলোঁ, এতিয়া বাছ ধৰিব যাওঁগৈ। ভগৱান, যাব পৰা নাই ভৰি বিষত। বাই বাই, চাই থাকিব। স্কুলৰ পৰা আহি ফ্ৰেছ হৈ গা পা ধুই এতিয়া চাহ তাহ খালোঁ মামী ঘৰত, খাই বৈ এতিয়া যাব ওলালোঁ ঘৰলৈ, জাগিৰোডলৈ। আৰু আপোনালোকক বহুত ধন্যবাদ দিছোঁ যিবিলাকে ছাবস্ক্ৰাইব কৰিছে আৰু
আৰু কৰিব নকৰাবিলাকেও কৰি দিব আৰু শ্বেয়াৰ কৰিব লাইক কমেণ্ট কৰি দিব চাই থাকিব শেষলৈ আৰু গাইজ আমি যোৰাবাদত ৰখি গ'লোঁ গাড়ীৰ পৰা নামি গ'লোঁ আমি মানে বস্তু এটা ল'ব লাগে বহুত দিনৰ পৰা আহি থাকোঁ মানে খাম বুলি আশা লোভ লাগি থাকে সেইকাৰণে এতিয়া নামি গৈছোঁ গাড়ীৰ পৰা আৰু আপোনালোকে চাই হয় আচাৰ আছে জলকীয়া আচাৰ মাকৈ বাৰ পিছ এই পুৰাটো কিমানকৈ দিছেনো পুৰাটো বৰ ধুনীয়া কোমলি আছে আপুনি ইয়াৰে নে মৰিগাঁৱৰ পৰা আহিছে চৈধ্যটাত 100 টকা মিলাই লওঁ যদি তই অকলে ল'বি না মোক তাকেতো একেলগে সেইকেইটা ভাল চাই দিব এইকেইটা পুৰত হৈছে নেকি বাইদেউ একে ন হ'ব দিয়ক আনাৰস ল'লোঁ মাকৈ ল'লোঁ ইমান ধুনীয়া মাকৈ কোমলীয়া মাকৈ আৰু আনাৰসটো বহুত দাম এটাই লৈ ল'লোঁ তথাপিও ঘৰত যাই খামগৈ মই ঘৰত আহি গ'লোঁ আহি মই ভাত খালোঁ ভাত খাই আৰু এতিয়া অলপ আৰাম কৰোঁ তাৰপিছত আৰু মোৰ ভিডিঅ'বোৰ চাই থাকিব আৰু আশীৰ্বাদ কৰিব যাতে মোৰ ইউটিউব চেনেলটো আগবাঢ়ি যায় আৰু ভাল ভিডিঅ'বোৰ আপোনালোকক দেখুৱাব পাৰোঁ